তো হাই ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি মানে কোনো ধৰণৰ মানে জাগাত ফুৰিব যোৱা নাই, কত মানে এনেই আৰু দোকানত বহি আছোঁ। তো দেখিছে আপোনালোকে ক'ত বহি আছোঁ। তো দোকানত থাকি ভাবিলোঁ এটা ভিডিঅ' এটা বনাওঁ। তো ভিডিঅ'টো বনাম। তো ভিডিঅ'টো কিহৰ কাৰণে বনাইছোঁ মই কৈ দিওঁ। মানে এটা যি নতুনকৈ যি কিবা লোনৰ 2 লাখ টকা লোনৰ যি কিবা এটা এডভাৰটাইজ দিছে, তো সেইটো আপোনালোকে কেনেকুৱাকৈ এপ্লাই কৰিব, তো সেইখিনি মই গোটেইখিনি দেখাই দি আছোঁ। তো মানে আপোনালোকে হয়তো বহুতেই জনা নাই আৰু, তো জানিলেও ধৰক কি ডকুমেণ্টছ লাগে, কেনেকুৱাকৈ এপ্লাই কৰিব লাগিব, তো কিমান এজলৈকে পাৰিব, তো SC হ'লে কিমানলৈকে পাৰিব, ST হ'লে কিমানলৈকে পাৰিব, OBC হ'লে কিমানলৈকে পাৰিব, তো গোটেই ডিটেইলছখিনি মই আপোনালোকক ইয়াত মানে দেখাই দিম। তো লাষ্ট ডেট কেতিয়া, তো এইবিলাক মই আপোনালোক গোটেই মানে দেখাই দি আছোঁ। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চালে গম পাব আৰু। তো চাই থাকক ভিডিঅ'টো। আপোনালোকে এনেকুৱা গুগল বা কম বজাৰত যাব, যাই কিনে ইয়াত তো আসাম কেৰিয়াৰ বুলি চাৰ্চ কৰি দিব। তো আসাম কেৰিয়াৰতো লিংকটো পাই যাব। তো আসাম কেৰিয়াৰত যাই এনেকৈ তললৈকে যাব। ইয়াত আছে আত্মনিৰ্ভৰ আসাম 2023 চামিট অনলাইন এপ্লিকেশ্যন। তো মই মানে অসমীয়াত ওলাই লওঁ। তো আপোনালোকে চাই লওক, ভিডিঅ'টো চাই লওক। তো এইটো পালে আপোনালোকে, তো এইবিলাক মানে ইংলিছত ধৰক আপোনালোকে হয়তো বহুতে নাজানে আৰু, তো যোনে নাজানে এনেকৈ ওলাই লৈ কিনে আপোনালোকে মানে বুজি পোৱাত আপোনালোকৰ সহজ হ'ব আৰু। তো ইয়াত এনেকৈ লেখা আছে, ৱেবছাইটটোৰ নাম আছে, তো কিহৰ ওপৰত অনলাইন, তো ইয়াত লেখাই আছে। তো মানে মই বেছি পঢ়াই নিদিওঁ আৰু, তো পঢ়াই দিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তো সেইবাবে আপোনালোকক মই দেখাই দি আছোঁ কি ডকুমেণ্টছ লাগে, তো কিমানলৈকে পাৰিব। তো ইয়াত লিখাই আছে আৰু, তো চাই যাওক আপোনালোকে, মই দেখাই আছোঁ। আঁচনিৰ অসম সবিশেষ, তো এইটো মানে দ্বিতীয় বৰ্ষ আছে। তো ইয়াত 2 লাখ টকা ধৰক সাহাৰ্যটো কিমানলৈকে দিব, কিমান দিব। তো ইয়াত লিখা আছে 2টা কিস্তিত দিব পইচাটো। তো মুকলি তাৰিখ মানে যোনদিনা পৰা ষ্টাৰ্ট কৰিছে মানে এইটো ৱেবছাইটটো, তো সেইটো তাৰিখটো ইয়াত আছে 23 ছেপ্টেম্বৰ। তো আপোনালোকৰ যদি মানে ধৰক এইটো হেল্পলাইন দিছে, যিকোনো ধৰণৰ অসুবিধা পালে এইটোত মানে ইয়াত মানে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু। তো ধুনীয়াকৈ লিখি দিয়া আছে ইয়াত। এইবিলাক পঢ়ি ল'ব আপোনালোকে। মই ইয়াত ভিডিঅ'টোত ইমান মানে পঢ়াই নাথাকোঁ আৰু, তো আপোনালোকে চাই ল'ব। আত্মনিৰ্ভৰ অসম আঁচনিৰ যোগ্যতাৰ মাপকাঠি। তো ইয়াত আছে আত্মনিৰ্ভৰ অসম আঁচনিৰ হিতাধিকাৰীৰ তলত দিয়া মাপকাঠি পূৰণ কৰিব লাগে। তো ইয়াত চাই লওক এইবিলাক যি আছে। তো বয়সৰ সীমাটো চাই লওক। আবেদনকাৰী বয়স 2023 চনৰ 1 এপ্ৰিলৰ ভিতৰত 28ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগে। তো ইয়াত লিখা আছে। তো বয়সৰ শিথিলতা, বয়সৰ উচ্চ সীমাত শিথিলতা OBC, SC আৰু ST বিভাগৰ প্ৰাৰ্থীৰ বাবে 3 বছৰ। তো ইয়াত লিখা আছে, তো চাই ল'ব এইবিলাক ধুনীয়াকৈ। তো এইজটো আপোনালোকে গম পাই গ'লে কি মানে তো কিমানলৈকে পাৰিব, তো এইটো অলপ কিমান মানে আপোনালোকে মানে পইচাটো লৈ কি কৰিব লাগিব। তো ইয়াত ধুনীয়াকৈ দিয়া আছে কি কৰিব পাৰিব। তো এইটো হ'ল। তো আপোনালোকক এতিয়া দেখাই আছোঁ কি ডকুমেণ্টছ লাগিব। তো ইয়াত লিখা আছে চাওক, প্ৰয়োজনীয় নথি। তো ইয়াত মানে চাই লওক প্ৰয়োজনীয় প্ৰমাণপত্ৰ। তো ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, বেংক পাছবুক, আধাৰ, ভোটাৰ ID কাৰ্ড, তো এইবিলাক যিকেইখন দিছে ইয়াৰ যিকোনো এখন উলিয়াব। আৰু ঠিকনা প্ৰমাণপত্ৰত আপোনালোকে আধাৰ কাৰ্ডো দিব পাৰে, আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণ। তো ইয়াত আপোনালোকে মানে যোনে মানে যিমানলৈকে পঢ়িছে সেইখনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে যি দিয়ে দিব পাৰে। তো ইয়াত আছে নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড, মানে আপোনালোকৰ এমপ্লয়মেণ্ট মানে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন, মানে এমপ্লয়মেণ্ট যি আছে সেইখনো লাগিব ইয়াত। আৰু ইয়াত আছে বেংকৰ পাছবুক। তো ইয়াত বেংকৰ বহিটো লাগিব, আৰু লাগিব পান কাৰ্ড। তো ডকুমেণ্টছ এইখিনিয়ে লাগিব। তো চাই লওক আপোনালোকে ভালকৈ, ইয়াত দিয়া আছে। তো পৰ্টেল অনলাইন মানে এইটো দিয়া আছে, মানে আৰম্ভণি হৈছে 23 ছেপ্টেম্বৰ 2023, আৰু ধৰক অন্তিম তাৰিখ মানে যোনদিনা লাষ্ট ডেট হ'ব আৰু, তো এইটো 7 নৱেম্বৰ 2023লৈকে আছে। তো ইয়াত ধুনীয়াকৈ দিয়া আছে আৰু। তো মানে তলত যায় ইয়াতে লিংকটোত মানে আপোনালোকে ক্লিক কৰি দিব।
তো ক্লিক কৰি দিলে আপোনালোকে এনেকুৱাকৈ নিউ পেজ এখন আহিব। তো নিউ পেজত কি আহে আপোনালোকে দেখিছে ঘূৰি আছে। তো ইয়াত মানে অলপ লিংকৰ প্ৰব্লেম হৈছে, তো সেইবাবে খোলা হোৱা নাই। তো আপোনালোকে মানে ইয়াত তাত মানে অনলাইনত যাই কিনে ধৰক এপ্লিকেশ্যন ইয়াত যাই এনেকুৱা ক্লিক কৰি দিলে আপোনালোকৰ মানে এপ্লিকেশ্যন ফৰ্মখন আহিব। তো ইয়াত ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, পিছত আহি যাব ফৰ্মখন। তো এনেকুৱাকৈ কৰিলে হ'ল, বেলেগ একো সেই নাই। তো আপোনালোকক গোটেইখিনি পুরো দেখাই দিলোঁ। তো আজি মানে লিংকটো বেয়া কাৰণে তো গোটেইখিনি আপোনালোকক ডিটেইলছ দি দিলোঁ, কিন্তু মানে পেজখন মানে দেখাব নোৱাৰোঁ, এপ্লিকেশ্যন ফৰ্মখন দেখাব নোৱাৰিলোঁ, কাৰণ লিংকটো প্ৰব্লেম আছে, সেইবাবে দেখাব পৰা নাই দিলোঁ গোটেইখিনি। তো আপোনালোকে এইখিনি জনাই দিলোঁ আৰু যি কি ডকুমেণ্টছ লাগিব, কেনেকুৱা কি। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে নতুন নতুন ভিডিঅ'বোৰ দিলে আপোনালোকে যাতে চাবলৈ পায় আৰু। তো আজি ভিডিঅ'টো এইখিনি আছিল। তো ভিডিঅ'টো চাই ল'ব। তো বাই বাই।